কি কৰি আছা তই? এনে দেখোন 10টা বজাত উঠা। আজি 6টা বজাতে উঠছা যি? মানে দেউতা আজি ৰিজাল্ট দিব না, সেইকাৰণে অলপ কান্তি উঠি গা পা ধুই অলপ ভগৱানক প্ৰাৰ্থনা কৰোঁ। মানুহে এনে নকয় বিপদত পৰিলে যি ভূতৰ মুখতো ৰাম না। তোৰ তোৰ যদি গোটেই বছৰটো পঢ়িলি হৈ তোৰ এই অৱস্থা নহ'ল হৈ। গোটেই বছৰটোতো মোবাইল টিপিয়ে কটাইছা। যোৱাই তুমি তোমাৰ কাম কৰি থাকা। হে ভগৱান, মোৰ ৰিজাল্ট ভাল আহে যাতে। আৰু যদি মই ভাবা মতে ৰিজাল্ট আহে, মই এনেকৈ সদায় সদায় পুৱা উঠি ঘৰ মুচিম আৰু চাতি জ্বলাওঁ। আৰু আজি গধূলি 7 চাতি জ্বলাম। আৰু যদি মই ভাবা মতে ৰিজাল্ট নাহে, মই কিন্তু একো নকৰোঁ। এই প্ৰভু কৃষ্ণ কৃষ্ণ, চকু মেলি চাবা আৰু প্ৰভু। বাবা, কোনোদিন বিলত তল নচটকা চলি তুই আজি বিলত তল মুচপা ধৰছে যে কথা কি? মানে মই আজি ৰিজাল্ট দিব না, সেইকাৰণে অলপ আশীৰ্বাদ ল'ম বুলি বেলৰ তল মুচিছোঁ। কিয় এতিয়া ৰিজাল্টৰ কাৰণে ভয় খাইছা? মই আগতে তোক পঢ়বা দিলি দেখোন মোক গড় উঠা আছিলি। তোৰ যদি আজি ৰিজাল্ট বেয়া হয় না, মই তোক বান্ধি দি দিব। সেই আহিব বাবা, ৰিজাল্ট ভাল হৈ যাতে, মই আশা কৰা মতে ৰিজাল্ট আহি যাতে। মই কিন্তু মোহৰ কামাৰ খাই বেলৰ তল মুচিছোঁ। মোক ৰিজাল্ট ভাল কৰি দিবা। আৰু যদি মই ভাবা মতে ৰিজাল্ট আহে, মই তাতে গাখীৰ ঢালিম। প্ৰভু প্লিজ, প্ৰভু বাবা মোৰ ৰিজাল্ট ভাল কৰি দিয়া। পেপাৰ বহীখন চাম ৰ, কিহত বা কিমানকে পাওঁ। বিজ্ঞান 1 নম্বৰৰ কথা হৈ যাব। অপশ্যন এলে অপশ্যন এলত পুৰা 1 নম্বৰৰ কথা হ'ব। 2 মাৰ্কৰ মাজে মাজে এটা দুটা ভুল হ'লেও 2 মাৰ্কৰ কথা হৈ যাব। সেই কথা টেনশ্যন নাই। থাকিল 3 মাৰ্ক। 3 মাৰ্কৰ হ'বই, হ'লেও মাজে মাজে 2-1 কাটা গেলেও কথা নাই, হৈ যাব, মেনেজ হৈ যাব। 5 নম্বৰী কথাই লাগিল নহয়। 1টা 2টা 3টা 4টা, 5 নম্বৰী 4টা আছে। 4টাত এটা 1.5কে কাটা গেলেও 4 5 6 মান কাটা গেলেও 20 মাৰ্কৰ 14 আৰু 1 কাটা দিওঁ 13। এই 13 ভাই হ'ব, বিজ্ঞান কথাই নাই, হৈ যাব বিজ্ঞান। এতিয়া ছচিয়েল আৰু আছামিছ এই দুখানটো ধাৰাপাত লেখছোঁ মানে মোৰ কথাই নাই আৰু আহি যাম, ভাল মাৰ্কে পাম। মেথামেটিক্স এইখান নাচং, এইখান মই পানী কৰি থৈ দিছোঁ, এই মজা হৈছে। আৰু আছে এডভান্স মেথছ মেনেজ হ'ব, এইখানো মেনেজ হৈ যাব। এতিয়া বাকী থাকিল ইংলিছ। আই এম ইংলিছ মে বহুত ডাঙৰ গৰু গদা। এইখানে মোক প্ৰতিবাৰ এক্সামতে হাৰা ভাঙি দিয়ে নহয়। এইখানো কিবাকে পাছ কৰিলি। হে প্ৰভু, হে ভগৱান, হে আল্লাহ, হে গড, যিমান ভগৱান আছে গোটেইকে কৈছোঁ, মোক প্লিজ ইংলিছত পাছ কৰি দিয়া। সেই প্ৰভু, মই সদায় গাখীৰ ঢালিম, প্লিজ মোক ইংলিছত পাছ কৰি দিয়া প্ৰভু প্লিজ। এইখানে মোক যদি পাছ কৰি, মই সঁচা কৈছোঁ গোটেই মাখান ভগৱানক হেল্ল', কোননো? হেল্ল' পাপা, মই তোমাৰ জালাহৰ মাহী দিয়া। মোৰচোন জালাহত কোনো মাহী নাই, আৰু মই জানাততো আমাৰ মাৰ কোনো বইনেক নাই। তুমি মোক চিনি নাপাবা দিয়া। মাক সুধিলে তুমি মোক ভালদৰে চিনি পাবা। মই মানে তোমাৰ মাৰ মাকৰ, মানে তোমাৰ মামাহঁতৰ আইতাৰ ভনীয়েকৰ নন্দেকৰ পেহাকৰ ছোৱালী, মানে মই তোমাৰ মাহী। আইতাৰ ভনীয়েকৰ পিছে আপুনি কিয় ফোন কৰিছে মোক? তুমি এইবাৰ মেট্ৰিক দিছা হয়নে? দিছোঁ, এইবাৰেই দিছোঁ। আজি বাৰু ৰিজাল্ট দিব? আজিয়ে দিব ৰিজাল্ট। পিছে তোমাৰ পৰীক্ষা কেনেকুৱা হৈছিল? পৰীক্ষাটো ভালেই হৈছিল, এতিয়া বা ৰিজাল্ট কি হয়। এতিয়া এৰো দিয়ক। দিয়ক। হ'ব দিয়া, মই তোমাক পাছত আকৌ ফোন কৰিম দিয়া। কয় কি সম্পৰ্ক কৰিলে ফোন কৰিব ধৰছি। হেই হেল্ল', বাবা,
মোক চিনি পাইছানে? মই হ'লে চিনি পোৱা নাই আপোনাক। মই তোমাৰ সৰ্থেবাৰীৰ খুৰা আকৌ। সৰ্থেবাৰীতচোন আমাৰ কোনো খুৰা নাই। মই মানে তোমাৰ দেউতাৰ ককাকৰ ভায়েকৰ খুৰালেকৰ ভনীয়েকৰ ল'ৰাৰ ল'ৰা, মানে মই তোমাৰ খুৰা। বুজি পাইছানে? ককাৰ ভায়েকৰ খুৰালে এই এইবিলাক কি সম্পৰ্ক সিহঁতা? খুৰা বয়া নাপাব, আপোনাক মই এটা কথা কওঁ, মানে মই আপোনাকো চিনি পোৱা নাই আৰু আপুনি কি সম্পৰ্কৰ কথা কৈছে এইটোও ধৰিব পৰা নাই। সেইবোৰ বাদ দিয়া, তুমি তোমাৰ দেউতাক সুধি ল'বা, দেউতাই ভালদৰে বুজাই দিব তোমাক। এতিয়া কোৱা, তুমি এইবাৰ মেট্ৰিক দিছা হয়নে? হয় দিছো। ৰিজাল্ট কেনেকুৱা হ'ব পিছে? ৰিজাল্ট কেনেকুৱা হ'ব মই কেনেকৈ জানিম? তুমি নাজানিলে কেনেকে হ'ব? তুমিহে পৰীক্ষা লিখিছা। হ'লেও কেনেবা হয় মই নাজানো নহয়। মিঠাই খাব পামনে নাই? পাব আহিব যে আমাৰ ঘৰত। হ'ব দিয়ক, এতিয়া দিয়ক দিয়ক। তোৰ মামা পেহা পেহী ফুৰা ফুৰি মাৰি আছে, এনে ৰিজাল্টৰ টেনশ্যনত আছো আৰু এইকতে মাথা গৰম কৰি দিছে ফোন কৰিবা আৰু এটা ফোন। হেল্ল', বাবা ৰিজাল্ট কেনেকুৱা হৈছে? আপুনি কোন? মই তোমাৰ ৰাজগড়ৰ পেহী, মানে মই তোমাৰ দেউতাকৰ মানে তোমাৰ ককাৰ পেহীয়েকৰ। হ'ব পেহী হ'ব, মই আপোনাক চিনি পাইছোঁ। চিনি পালাই নে? মই আকৌ তোমাৰ আৰু মোৰ সম্পৰ্কটো মানে তোমাক বুজাবলৈ বহি ভাবি 3 ঘণ্টা সময় কটালো, তুমি আৰু ভালকে নকতে বুজি পালা। আজিকালি ল'ৰাবোৰ বহুত স্মাৰ্ট হৈছে দেই। থেংক ইউ পেহী, থেংক ইউ। এতিয়া কোৱা তোমাৰ ৰিজাল্ট কেনেকুৱা হৈছে? এতিয়ালৈকে ৰিজাল্ট দিয়া নাই নহয় পেহী। হয় নেকি? তুমি পিছে এতিয়া কি কৰি আছা? মই দোকানত আহিছোঁ আপোনালোকৰ বাবে মিঠাই নিব, কাৰণ ইমান দূৰ সম্পৰ্ক উলিয়াই মোৰ ৰিজাল্টৰ খবৰ সুধিব ফোন কৰি আছে, যেতিয়া মিঠাই খাব আমাৰ ঘৰলৈ আহি ওলোৱাটো কি ডাঙৰ কথা আপোনালোকৰ বাবে, হয়নে পেহী? হয়। দিয়ক দিয়ক, এই দিয়ক। দিয়া হ'ব দিয়া। বাপৰে আজিকালি ল'ৰাবিলাক বৰ দুষ্ট হৈছে দেই পাই। কিমান ফোন আৰু ফোন হৈছে? হেল্ল', কওক। আপুনি মোৰ মহানে মাহিনে পেহানে পেহিনে খুৰানে খুৰীনে জেঠানে জেঠিনে দাদানে বাইদেউ নে বৌ? কোন হয়? অভদ্ৰ ননচেন্স। কি হৈছে তোৰ? পাগল হৈছ নেকি? মই তোৰ হেডমাষ্টাৰে কৈ আছোঁ। চৰি ছাৰ, মানে